এই গাইছ আমাৰ কাৰণে এটা বহুত ডাঙৰ খবৰ ভাল নিউজ আহিছে মানে ৰৈ ৰৈ বিনালে আৰু জুবিনদাৰ কাৰণে গুড নিউজ মানে অসমৰ মানে বাহিৰত আৰু ৰৈ ৰৈ বিনালে খান মানে 31 অক্টোবৰত ক'ত ৰিলিজ হ'ব পাই গ'লোঁ মই তাকে আপোনালোকক জনাওঁ বুলি ভাবিছোঁ। প্ৰথমতে মুম্বাই, দিল্লী, বেংগালুৰু, হায়দৰাবাদ, আহমেদাবাদ, ছত্তীশগড়, চেন্নাই, পুনে, কলকাতা, কোচি, দেৰগাঁও, জয়পুৰ, লক্ষ্ণৌ, ইন্দোৰ, চুৰাট, আহমেদাবাদ, ৰাঞ্চি, পাটনা এনেকৈ বহুত মানে জেগাত আৰু মানে এইটো এটা পূৰা গুড নিউজ আৰু মানে চব জেগাতে যি ৰিলিজ দিব চিনেমাখন সেইটো কাৰণে আমাৰ অসমৰ কাৰণে জুবিনদাৰ কাৰণে বহুত গৌৰৱৰ কথা। তাকে ভাল লাগছে শুনি পেলাই নিউজটো। সেয়াই আৰু আমাৰ অসমৰ মানে মানুহবিলাক বহুত বাহিৰা জেগাত থাকেতো সেইকাৰণে মানে সেইবিলাক জেগাত য'ত মানে ৰিলিজ কৰোঁতেতো অসমৰ মানুহ আছে সেইকাৰণে সিহঁতৰ কাৰণে চিনেমাখন ওলাইছে। আমি এই চিনেমাখন এনেকুৱা এটা ৰেকৰ্ড কৰিব লাগে যাতে বলিউডেও পাত্তা নাপাব এই ৰেকৰ্ডটো। সেইটো কাৰণে মই কথাটো ক'লোঁ। সকলোৱে আহিব, সকলোৱে চাব, দৌৰি যাম, অসমীয়া চিনেমা চাম। জয় জুবিন দা, জয় আই অসম, জাষ্টিছ ফৰ জুবিন দা।